নমস্কাৰ বন্ধুসকল, আহি গলো হঠাতে বৰষুণ জাকৰ দৰে কাকো খবৰ নিদিয়াকে। তো আহা ভেদি যোৱা চেনেলটো আকৌ নিউজ কৰি লওঁ। কি হৈছে সব কেনেকা আছে গম নাপাওঁ, মোৰ সোমায়ো নাই আৰু কি। ৰাজকুমাৰ বুলি ক'বলৈ গ'লে এতিয়া অসমত দুজন ব্যক্তি ভাহি আহে। তো বন্ধুসকল, ৰাজকুমাৰ বুলি ক'বলৈ হ'লে প্ৰথম হ'ল অসমৰ সম্পদ ৰাজকুমাৰ। তো বন্ধুসকল, আৰু নেক্সট ৰাজকুমাৰ হ'ল বন্ধুসকল অসমৰ লম্পট। তো এইজন ই এনেকুৱা এটা ৰাক্ষস যি এনি টাইম চিগাৰেট খাই থাকে। তো বন্ধুসকল, ই এনেকুৱা এটা ৰাক্ষস যি বন্ধুসকল সৰু সৰু ল'ৰা ছোৱালীবিলাকত গালি দিয়ে। সি যদি মনষ্টাৰ আমিও ৰষ্টাৰ। তো বন্ধুসকল, আমাৰ এনেকুৱা ডাইৰেক্ট দুৰ্গামাৰ হাতত থকা অস্ত্ৰৰ দৰে বুকুত কৰিব ডাইৰেক্ট এটেক। ব্ৰেণ্ড আজিকালি কল ব্ৰেণ্ড বিচাৰে, কিন্তু সুধিছা নিজক এবাৰ, আমাৰ অসমীয়া তেজতে ব্ৰেণ্ড সোমাই আছে। এইটো মই কোৱা কথা নহয়। কেতিয়াবা ৰাস্তাই ঘাটে জুবিন দা নতুবা পৰেশ বৰুৱা ডাঙৰীয়াক যদি লগ পাওঁ, সুধি ল'বা গাইজ, মাইণ্ড ইউ। তো জুবিন দাক লগ পালে সুধিব পাৰিম আমাৰ তেজত এ গ্ৰুপ আছে নে বি গ্ৰুপ আছে নে কি আছে। তো বন্ধুসকল, পৰেশ বৰুৱাক কেনেকৈ লগ তো বন্ধুসকল পৰেশ বৰুৱাক কেনেকৈ বিচাৰিম, যিটো অসম চৰকাৰ বিচাৰিবলৈ অলপ কঠিন হয়। তো বন্ধুসকল, ই যেনেকৈ কথাবোৰ কৈছে গাইজ, ই যেন পৰেশ বৰুৱাৰ লগত উঠা বহাহে কৰি থাকে। অহো, আকৌ এইটো টাইগাৰ শ্ৰফৰ নিচিনা থাৰ্ড পাৰ্চন হ'ব বিচৰা এইটো এটা মক্কেল। তো ইয়াক এনেকুৱা লাগিছে যেন ই যেন বৰটোকোলা নিচিনাকে এনেকে বৰটোকোলা দি মেলিহে আছে। মতা হৈ জন্ম ললি যেতিয়া মতা নিচিনাকে থাকিবলৈ শিক। নিজৰ সঁচা ভাল পোৱা প্ৰমাণ কৰিবলৈ কোনো ছোৱালীৰ আগত ভিক নুখুজিবি। হয় নেকি? তহঁতৰ চকুৰ পানী যেতিয়া মূল্য নুবুজে ছোৱালীজনীয়ে, তেন্তে তোৰ কি মূল্য বুজিব। মনত ৰাখিবি এটা কথা, ভৰি থাকিলে জোতাৰ অভাৱ নাই। মাইণ্ড ইউ গাইজ, 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 মাইণ্ড ইউ চেনিমাসকল।